কঠীয়াতলী খণ্ড ভিত্তিকত আজি কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত FLNৰ এখন 3দিনীয়া কাৰ্যসূচীৰে FLN প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। তো ইয়াত আমাৰ পাৰ্টিচিপেণ্ট 79 পাৰ্টিচিপেণ্ট আছে। 79 স্কুলে ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়া আমি যোৱাবাৰ 5দিনীয়াকৈ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে। এইবাৰৰ আমি 3দিনীয়াকৈ প্ৰশিক্ষণটো আৰম্ভ হ'ব। FLN কাৰ্যসূচীটো আমাৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত আমি গুৰুত্ব দিয়া হৈছে যে ক শ্ৰেণীৰ পৰা আমাৰ ক্লাছ 2লৈকে যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীবিলাকৰ যাতে বুনিয়াদী যিখিনি শিক্ষাখিনি আছে সেইখিনি সম্পূৰ্ণৰূপে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে বিশেষ জোৰ দিয়া হৈছে যাতে আমাৰ নতুন শিক্ষা নীতি মতে 2020 মতে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰি থকা হৈছে। FLN এইটো ছেকেণ্ড ফেজ বুলি আমি কৈ আছোঁ। ইয়াৰ আগতে প্ৰথম ফেজটো গৈছে, এতিয়া ছেকেণ্ড ফেজ কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। ইয়াত 79 শিক্ষক শিক্ষয়িত্ৰী আছে, বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে। মানে নতুন শিক্ষানীতিৰ জৰিয়তে যিটো নিম্ন প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ফাউণ্ডেশ্যন ভালকৈ গঢ়ি তোলাৰ কাৰণে FLN কাৰ্যসূচীটো লোৱা হৈছে। মানে একে ফাউণ্ডেশ্যন ষ্টেজ যিটো, সেই ষ্টেজত সাংখ্যিকতা সাক্ষৰতা ভালকৈ যাতে তেওঁলোকে আয়ত্ব কৰিব পাৰে, এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য এইখিনি। ইয়াত প্ৰায় 40খনমান বিদ্যালয়ৰ 79 বিদ্যালয় আছে। এখন বিদ্যালয়ৰ পৰা এজন শিক্ষক শিক্ষয়িত্ৰী আহিছে। 9টা ক্লাষ্টাৰৰ 79 শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে। আমি আশা ৰাখিছোঁ যে ইয়াৰ জৰিয়তে মানে বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ পৰা ক্লাছ 2লৈকে ছাত্ৰ ছাত্ৰীসকলে এই ষ্টেজটোত যিটো মানে বিভিন্ন আক্ষৰিক জ্ঞান সাংখ্যিক জ্ঞানৰ ধাৰণা তেওঁলোকে লয়, সেই ধাৰণাটো বিভিন্ন কলা কৌশলৰ জৰিয়তে বিভিন্ন TLMৰ জৰিয়তে তেওঁলোকে যাতে ভালকৈ সেইখিনি উপলব্ধি ফাউণ্ডেশ্যন ষ্টেজত যাতে ভালকৈ তেওঁলোকে আয়ত্ব কৰিব পাৰে, তাৰ কাৰণে বিভিন্ন কৌশল এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলে আয়ত্ব কৰিব। ঈশ্বর
যোৱা 10 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে 2024 চনৰ দ্বিতীয় পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ চমুকৈ এফএলনৰ 3-দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অধীনত কচুৱা এমই স্কুলত অতি সুচাৰুৰূপে সম্পন্ন হৈ যায়। মুঠ 10টা মণ্ডল সমল কেন্দ্ৰৰ প্ৰায় 85জন শিক্ষকৰে অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তি ক্ৰমে ভাস্কৰ শইকীয়া, অনন্ত ৰাজা আৰু মইনা কাঠাৰপীয়ে। মুঠ 12টা অধিৱেশনেৰে সন্নিৱিষ্ট উক্ত প্ৰশিক্ষণটোৰ প্ৰতিটো দিনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথম দিনা ভেন্যু ইনচাৰ্জ মতিউৰ ৰহমান বিআৰপি ৰতন দাসৰ উপস্থিতিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কঠীয়াতলী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া শংকৰ চেত্ৰী মহোদয়ে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দিশত ছাত্ৰ-ছাত্ৰীসকলক ফলপ্ৰসূভাৱে সহযোগ তথা আনন্দদায়ক পৰিৱেশত শিক্ষণৰ বাবে শিক্ষকক জ্ঞান, দক্ষতা আৰু সঠিক মনোভাৱেৰে সজ্জিত কৰাৰ বাবে শিক্ষকৰ প্ৰশিক্ষণ অতি আৱশ্যক। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দক্ষতা কেৱল শিক্ষণৰ মূল দক্ষতাই নহয়, জীৱনৰ মানদণ্ড, ব্যক্তিগত মংগল, জাতীয় স্থিতিশীলতা, সমৃদ্ধিৰ সৈতেও ইয়াৰ সম্পৰ্ক ৰক্ষাৰ উপৰিও অনাগত দিনত শিকন ফলাফল আহৰণৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এই বিষয়সমূহৰ দ্বাৰা সমৃদ্ধ উক্ত প্ৰশিক্ষণ তিনিওটা দিনতে প্ৰশিক্ষকসকলে শিক্ষকসকলৰ সহযোগত অতি সাৱলীলভাৱে সম্পন্ন কৰে। আমি একেলগে লগ কৰি দিলে কেইটা লাডু হৈছে তুমি আহিলে হিচাপ কৰাচোন। কেইটা কলম লাডু? 6। 6 তোমালোকে প্ৰথম দিনে মানুহ লিখিব জানাই, তুমি লিখি দিয়া 6 বিয়াত কিমান কেনেকুৱা লিখে। ভাল হৈছে। ফুলাতে পখিলাই মন ভৰি পৰে। ঠিক আছে বাৰু। এতিয়া কোৱাচোন বাৰু তোমালোকে এইটো কিয় বস্তু তোমালোকে দেখিছোন বাৰু এইবিলাক ফুলৰ ছবি হয় নহয়? তুমি ক'লে ভাল কোৱাচোন কিহৰ ফুলৰ ছবিটো? Thumbs down, elbow up, knees back, make a melody in my heart, make a melody in my heart, make a melody in my heart, make a melody in my heart. Thumbs up, thumbs down, elbow up, knees back, head bend, make a melody in my heart, make a melody in my heart. Again, make a melody in my heart, make a melody in my heart. এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। আপোনাৰ এনেকুৱা এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগে বেছি ব্যৱহাৰ কৰে। মোৰ নামেতো
ক'লে না হয় হয় বহুত ভাল লাগিছে প্ৰথমতে মই বৰ ভাল লাগি গৈছে মনটো আৰু এটা সুধিম ওপৰত দিয়ে তললৈ যায় তাকে উলিয়াই মানুহে খায় পানী ছাত্ৰ সুধিলে যে অন্ত কোৱাচোন এই কবি কাক বোলে কবি হৈছে আৰু এই কবি কেইপ্ৰকাৰ থিয় হৈ পালে আৰু ছাৰ নমস্কাৰ ছাৰ কবি যিজনে কবিতা লিখে সেইটো কবি আৰু তো ধুনীয়া ভালৰ হৈছে কবি কেইপ্ৰকাৰ ছাৰ কবি আৰু 3 প্ৰকাৰ কি কি কৈ দিয়া কবিজন 3 প্ৰকাৰ আছে দিয়া ছাৰ যিজন মানে সদায় মানে ফুল টাইম কবিতা লিখে তেওঁ হয়তো ফুল কবি আৰু এনে কিছুমান কবি আছে যিজনে কি বন্ধৰ দিনতে লিখে পৰীক্ষা বন্ধা কৰে আৰু 3 নম্বৰটো হৈছে কি যে কেইটামান কবিতা কবি আছিলে আগতে মানে এতিয়া নিলিখে অল্ড কবি তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার যদি করা দরিয়ার পার হিন্দুকে মিলালে হয় সাহেব মাহে প্রকারে হয় সাহেব আয় আয় মুসলমানে মিলালে রহিয়াল্লাহ রহমত গিরিহত তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার নহয় মোৰ ভাগি নহয় তোমাৰে তাৰপিছত আপোনাৰ আৰু এটা তেনেকুৱা আছে মানে কি হলে গাঁৱত যদি বিয়া বাৰু হয় তো গম পাই আপুনি যিমানেই ভালকে নোখোৱাক বদনাম থাকে বোলে সেই নিমখ কম হ'ল বোলে বলু মাত খাই দি দিলে হয় নে তেনেকুৱা হালধীয়া পালুকুম চিৰা হালধীয়া নীলামিনি হ'ল সেউজীয়া ৰঙা নীলা হালধীয়া কৰি আমি হওঁ মতীয়া ৰং দি টকা দাঁত ৰঙৰ ধাৰণা প্ৰতিটো মনতে মৰম যাচো তোমাৰ অন্তৰত ভাল লাগিছে নে গানটো তোমালোকৰ ভাল লাগিছে নে আচ্ছা এই ফুলত লৈ পেলাই তোমালোকে গান গাব পাৰিবা নেকি আৰু জানা নেকি আজলি অসমীৰ সকলো হৰিলে এৰেও দুৰেও চেৰ পায় শিৱৰে দোলৰে বৰখুতালৰিছে বৰদুৱাৰ নামভতি নন্দন নিজন বন্দন রাম নারায়ণ নিরঞ্জন ঘনে কৈ অহা যোৱা চকু মেলি চোৱা সময়বোৰে বিচাৰে মাথো তোমাৰে ঠিকনা অ তুমি দিঠক বুলি ওৰে নিশাতিকে সজাও ও দেখো জানা মৰমেৰে সাগৰৰে পাৰে পাৰে ধৌৰে নাচো নবীনা লাহে লাহে গোপনে হিয়া দুৱাৰ খুলি থোৱা ময়ো আহি আজীৱন তাতে জিৰা
প্ৰায় 3টা দিনৰে কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ পাছত 3য় দিনৰ অন্তিম পৰ্যায়ৰ কাৰ্যসূচী হিচাপে বিয়লি 3 বজাত 3দিনীয়া প্ৰশিক্ষণ দিয়া সমল ব্যক্তিসকলৰ লগতে কেন্দ্ৰ পৰিচালক মতিউৰ ৰহমানকে আদি কৰি প্ৰশিক্ষণৰ লগত জড়িত ব্যক্তিসকলক কৃতজ্ঞতা জ্ঞাপনৰ বাবে এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু প্ৰশিক্ষণৰ সমল ব্যক্তিসকলৰ লগতে কঠীয়াতলী শিক্ষাখণ্ডৰ BRP মহোদয় আৰু বিভিন্ন সমল কেন্দ্ৰৰ সমল সমন্বয়কসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। 3দিনীয়া প্ৰশিক্ষণৰ ওপৰত BRP মহোদয় শ্ৰীযুত ৰতন দাস মহাশয়ে সাৰুৱা বক্তব্য আগবঢ়ায়। প্ৰশিক্ষাৰ্থী শ্ৰীযুতা প্ৰণীতা দেৱীয়ে 3দিনীয়া প্ৰশিক্ষণৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু সদৌতিলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰশিক্ষণৰ সমল ব্যক্তি অনন্ত ৰাজাই সাৰুৱা ভাষণ আগবঢ়োৱাৰ লগতে সমল ব্যক্তি ভাস্কৰ শইকীয়াই নিজৰ স্বৰচিত এটি কবিতাৰে মনৰ ভাৱ ব্যক্ত কৰে। শেষত কেন্দ্ৰ পৰিচালক মতিউৰ ৰহমান মহোদয়ে 3দিনীয়া প্ৰশিক্ষণৰ চমু বক্তব্য আগবঢ়ায়। শেষত প্ৰতিবেদন পাঠ আৰু জাতীয় সংগীত পৰিৱেশনেৰে 3দিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তি হয়।